কি হ'ব আজি দেখোন এটাও মানুহ নাই আজি ইনকাম নহ'বই নেকি বৰ ডাঙৰ কথা হ'ল নহয় চালা এইফালে ঘৰত চাউলো নাই ক'ৰবাত কিবা এটা কাম পালি ভাল আছিল তাকেই এতিয়া বৰবাদেই হৈ গৈছে এতিয়া মানুহ জানো দেখোন নাই আজি হাজিৰাটো নিমিলিব যেনে পাইছো ইফালে ঘৰত তিৰি চাউল নহকে যাবা মানা কৰিছে মহা দুবিধাত পৰছো কিবা এটা কাম এটা পালি ভাল আছিল তাকেই কি কৰা যায় তাকেতো মানুহৰ আজিকালি পইচাই নোহোৱা হৈছে পইচা থাকিলেহে মানুহে কামত মানুহ লগাব এই কৰোণাই চব শেষ কৰি দিলাক এই আহিছে উঠ আহিছে ৰ কিবা এটা আহিছে দাদা কাম কৰা মানুহ লাগব নেকি আচ্ছা মানে মোক মানে কাম কৰাৰ মানুহ লগা আছিল ৰ'ব এতিয়া মানে এই ৰ'বাচোন ৰ'বা এই তোমাক ক'ৰবাত দেখা পোৱা যেন লাগিছিল মই তোমাক এই ৰ'বা তোমাৰ বোধ বাছ আছিল নুশুনে মনত পৰিছে তোমাৰ জান যদি নিজে যাবলৈ 3খন বাছ নাছিল হয় দিয়ক ঐ বাপৰে বাপ আপোনাৰ এনেকুৱা অৱস্থা হৈছে এতিয়া মানব লাগব তোমাক তোমাৰ এনেকুৱা অৱস্থা কোনে কৰিলে ৰাজ্য চৰকাৰে কৰিছে নে কৰোণা চৰকাৰে কৰিলে হে তুমি এটা সময়ত ফুটনি মাৰা নাছিলা আজি তোমাৰ আজি এনেকুৱা অৱস্থা কিয় হ'ল হে এই কণ্ডাক্টৰজনে মানে মোক কিমান লজ্জিত কৰিছে মই মনত নাৰাখা বুলি ভাবিছা ইয়াক তো মই জীৱনত পাৰব নোৱাৰো ইয়ে আচল কলংক মোক বাছৰ পৰা নামাই দিছিল তেনেকুৱা কৰিব নাপায় আজি এই দুৰ্দশাটো নিজে দেখা পাইছানে সিদিনাখন মই সামান্য 2 টকা এটা খোলা পইচা নোহোৱা কাৰণে মোক বাছৰ পৰা মানে গতিয়ে বাহিৰ কৰি দিয়ে এইজন কণ্ডাক্টৰে এইটো কণ্ডাক্টৰ এইটো ই মোক কৰিছে গম পাইছে নে নাই ই মোক গতিয়ে বাহিৰ কৰি দিছিল মই তাক ক'লো টিকট দিয়ক মোক টিকট নিদিওঁ বুলি কৈছে সি এজন ভদ্ৰ মানুহক অভদ্ৰামি কৰিছে আৰু কি ফাল্টু মানুহে মই ইয়াক চাহে আছিলো দাদা আজি ধৰাত পৰিল আপুনি কিয় ইমান খং কৰিছে নহয় এই কৰোণাৰ কাৰণে অৱস্থা একদম বেয়া মানে কি গম পাইছে নাই আমাৰ এই মালিক মাহত মাছ হয় ই কি কৰে গম পাইছে নাই গধূলা হ'লে মোৰ কলত তাক পইচা মই দিবই লাগিব সকলো পাই দিম কওকচোন আপুনি তাৰ পৰাই পিছে মাৰি মই এখন সৰুছে এখন টেম্পো এখন লৈছো কিন্তু এতিয়া কৰোণাৰ সময় কি কৰিম তাৰ যি অৱস্থা মোৰো সেই একে অৱস্থা তাৰ বাছ কেইখন বহি আছে মোৰো সেই টেম্পো এখন বহি আছে তুমি শুনাচোন শুনা হে তুমি মালিকক মাৰি খোৱা মানুহ সেই মালিকক নামাৰো চিনি পোৱা নাই তুমি নামাৰোতো মই চব কাম কৰিব পাৰোতো এই ভাল মানুহজনক তুমি কিয় ধ্বংস কৰিলা কোনে ধ্বংস কৰিছে তুমি ধ্বংস কৰিছা মই আপোনাক ধ্বংস কৰিছো নাই এই বাকী যিমান তেওঁৰ ড্ৰাইভাৰ হেণ্ডিমেন আছিল নহয় চব তেওঁৰ গুচি গেল ময়ে একমাত্ৰ প্ৰাণী ময়ে যে ইয়াত গম পোৱা গৈছে তুমি কি জানি কওক আপুনি কথাটো নাই ই ভাল ল'ৰা তোমাৰ চেহেৰাতে গম পাই তুমি কি বস্তু এগলাখান বনাইছো মানে এক্সপ্ৰেছন থৈ দিয়া এগলা বনে লাভ নাই এখন বনাও কোনখান এগলা বনে লাভ নাই কিয়া তুমি ননসেন্সৰ এক্সেস হয় কামত নালাগে তাৰ মানে এনেকুৱা কৰি পৃথিৱীখনত চলিব আহিছা আপোনাক কামত মানুহ নালাগে তোৰ নিচিনা মানুহ মোক কামত নালাগে হ'ব ডক্টৰ বৰ দুখ পালোঁ উপায় মোৰ লগে লগে কথা নকবি তই লাজ নাপা নাছিল দাদা মোক নিব নেকি তই মোৰ কোনো কেলেংকাৰী একো নাই দেই মই চব কাম জানো চব কৰি দিম টেনচন নল'ব মাত কোনোবাই আমাক কামত চামত মাতে নেকি কোনি কামত মাতব এটা মানুহো দেখা নাই দাদা কাম কৰা মানুহ কাম কৰা মানুহ লাগব নেকি কাম কৰা মানুহ লাগছিল কিন্তু তুমি অসমীয়া নেকি অসমীয়া মানে অসমীয়াই এনে লোকেল অসমীয়া নালাগে যদি উপায় নাই আৰু নালাগে দিয়ক অসমীয়া মানুহে হাজিৰা নাপায় ন অসমীয়া মানুহে কামত নাপায় বেলেগ ভাষা ক'বা নাপায় ন লগাব ঠিক আছে দিয়ক উপায় নাই মানুহটোৱে সঁচা কথাই কৈ গ'ল তাকেতো মাতে কাৰোবাক মাত এখন বাছ নহয় যে মই আদাবাৰী চানবাৰী মাছক ভৰলো বুলি কৈ দিম দুনিয়াৰ মানুহ মাহা আহি আপোনাৰ বাছত সোমাই যাব কাম কি বাছ নেকি এটা মানুহে আমাক মাত পেলাব আজি ঘৰত চাউলো নাই চাউল নহ'ল কি হ'ল ঘাঁহ খাব চাউল নাই দালি নাই একোৱেই নাই আজি গছ কাটা মাটি খান্দা তামোল পাৰা ৰাজমিস্ত্ৰী কাঠমিস্ত্ৰী লেবাৰক বাদ দি মূৰৰ ওকণি মাৰা নখ পালিচ লগোৱা লাগিলে কাৰোবাৰ চলি ৰাখা ঘৰ ৰাখা আমাকতো কামত মাত উপায় নাই আৰু গধূলাই হ'ল দাদা চাহ কাপ খুৱাওক গোটেই গলটো শুকাই গৈছে চাহ খাবা পইচাই নাই 10 টকাই আছে 10 টকা হ'লেও হ'ব দিয়ক কিমান সময় আটা পাৰলো গলটো শুকাই গৈছে বলক সেইটোও হয় কিন্তু বলক এই হোটেলখনত যাওঁ বলক বল গধূলাই হৈ গ'লে আজি দিনটো একদম বৰবাদে গ'ল সেইফালে যাওঁ বলক এইফালে বঢ়িয়া চাহ মানে ফাৰ্ষ্ট ক্লাছ 10 টকাত ফাটা ফাটি চাহ দিব বল
গ'লে গম পাম ব'ল। কান্দে ৰসগোল্লাই পেটত দেখিম চাই এই গৰম কি আছে দাদা বহক গল্লা হ'ব হে গল্লা আছে খাব গৰম গল্লা এই গল্লা আছে তাতকৈ গৰম কি আছে তাতকেও গৰম হা তাতকে গৰম এই চিংৰা আছে এই মাত্ৰ তেলত ভাজা খাব এই মাত্ৰ গৰম আছে খাব এই চিংৰা আছে গৰম চিংৰা খোৱা আহিছে এই নাখাওঁ নাখাওঁ। গেছ হৈ মোৰ পাগলি মিছা মিছি তাতকৈ গৰম কি আছে তাতকেও গৰম কি হ'ব পাৰে কি হ'ব পাৰে তাতকে গৰম জুইৰ আংঠা আছে খাব অ যা লৈ আন জুইডাংঠা যা লৈ আন কি মানুহে জুইৰ আংঠা খাব ৰ'ব লৈ আহিছো খাৰাপ কৰি দিব হা খাবা নোৱাৰো বুলি ভাবছো ই গমেই নাপায় আমি কি জিনিস তাকেতো এনেকে হ'লে কেনেকে হ'ব আৰু দাদা আনছো হা আনছা আলয়া লক খাক গৰম আছে না এই যদি আছে চকুকেইটা খুলি চাওক থ ভালকে তো ফু খাবা নোৱাৰো বুলি ভাবছা দিয়কচোন দাদা এই লাহে লাহে পকেট ফালি যাব। ই বাহাৰ গুটি মানুহে মাথা নষ্ট কৰি দিব এই দুই হাত চালয়া হ'ব বহক আনি আছো মাথা চাথা নষ্ট কৰি দিব কি মানুহ লগ পাওঁ পৃথিৱীত বৰ ভাল পাইছো লক খাক ঐ আঙুলি যাবলৈ চাহ কিয় আনছা কত্ৰি কাটছি এই তেতিয়া চিংৰাৰ আলু কাটাতে কত্ৰি কাটে বৰ বেয়াকে কাটছি তাৰপিছত এই এতিয়া গৰম চাহত জুবৰি দেই বৰ আৰাম পাইছো বৰ মজা লাগছি এইকাৰণে তই চাহত যাবলৈ চোৱাতকৈ পকৰ দি নাচালি কিয়া দাদা চাহত জুবৰাৰ আগতে তাতে আছিল